আজি আমি কৰিম 6 মাহিলী পৰীক্ষা 2024-25 বৰ্ষৰ দ্বিতীয় শ্ৰেণীৰ মৌখিক আৰু বৃত্তি পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ। এতিয়া ইয়াত দিছে 12 লিটাৰ সমান কিমান মিলিলিটাৰ হ'ব। আমি জানো যে 1 লিটাৰত 1000 মিলিলিটাৰ থাকে, তেতিয়াহ'লে 12 লিটাৰত থাকিব 12000 মিলিলিটাৰ। এতিয়া ইয়াত কৈছে যে 493 লগত কোনোবা এটা সংখ্যা যোগ কৰিছে আৰু যিটো যোগ কৰিলে 700 হ'ব। এতিয়া এই সংখ্যাটো উলিয়াবলৈ হ'লে আমি যদি এই 700ৰ পৰা 493টো বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে খালী ঠাই আনচাৰ পাম। এতিয়া 700ৰ পৰা 493টো বিয়োগ কৰিলে যাব 207। এতিয়া তেতিয়াহ'লে খালী ঘৰটো হ'ব 207, মানে 493ৰ লগত যদি 207টো যোগ কৰোঁ 700 হ'ব। ঠিক তেনেদৰে গটো কৈছে এইকেইটা সংখ্যা যোগ কৰিব কৈছে। ইয়াত 100 আছে, ইয়াত 96, 98, 100, 102 আৰু 104 যোগ কৰিব দিছে। আমি যদি 98 আৰু 102 যোগ কৰোঁ তেতিয়া হ'ব 200, আৰু 96 আৰু 104 যোগ কৰিলে হ'ব 200 হ'ব। তেতিয়াহ'লে এই দুটাত 200, এই দুটাত 200, 400 আৰু এই 100টোৰ সৈতে হ'ব 500। তেতিয়াহ'লে এইকেইটাৰ যোগফল হ'ব 500। এতিয়া কৈছে ঘৰটো 15 × 4 সমান 20 × কিমান হ'ব সুধিছে। এতিয়া চাওঁ আমি 4 পোন্ধৰ কিমান হ'ব, 4 পোন্ধৰ হ'ব 60। কিমান হ'ব 60। তেতিয়াহ'লে 20ৰ লগত কি সংখ্যা পূৰণ কৰিলে 60 হ'ব। এতিয়া 20ৰ লগত 3 পূৰণ কৰিলে 60 হ'ব, সেইকাৰণে আমি ইয়াক খালী ঠাইত লিখিম 3। এতিয়া তাৰ পাছতো কৈছে চোৱা 20 মিটাৰ 21 চেণ্টিমিটাৰত কিমান চেণ্টিমিটাৰ হ'ব। আমি জানো 1 মিটাৰত 100 চেণ্টিমিটাৰ। আমি জানো 1 মিটাৰত থাকে 100 চেণ্টিমিটাৰ। তেতিয়াহ'লে 20 মিটাৰত থাকিব 2000 চেণ্টিমিটাৰ। 20 মিটাৰত থাকিব 2000 চেণ্টিমিটাৰ, আৰু 21 চেণ্টিমিটাৰটো যোগ কৰি দিলে হ'ব 2021 চেণ্টিমিটাৰ। ইয়াত তেতিয়াহ'লে খালী ঘৰত হ'ব 2021 চেণ্টিমিটাৰ। প্ৰথম চোৱা প্ৰশ্নটো দিছে 33 পূৰণ 300 সমান 33 পূৰণ খালী ঠাই দিছে আৰু 100 দিছে। এতিয়া চোৱা ইয়াত যিহেতু 33 দিছে, ইয়াতো 33 দিছে, অকল ইয়াত আছে খালী ঠাইটো মিছে। এতিয়া এই 300টোক আমি ভগাই দিছে 100 পূৰণ কিবা এটা হ'ব। এতিয়া আমি 100ৰ লগত কি সংখ্যা এটা পূৰণ কৰিলে 300 হ'ব। এতিয়া 3 পূৰণ কৰিলে 3 100 300, তেতিয়াহ'লে 3 100 300ৰ লগত পূৰণ হ'ব এই 33টো। তেতিয়াহ'লে এই দুইফালে কি হ'ব, সমান হ'ব। দ্বিতীয় চোৱা প্ৰশ্নটো দিছে যে 6 কেইটা পূৰণ কৰি দিছে, 1 2 3 4 5 6 7টা পূৰণ কৰি দিছে, আৰু এইফালে 6 মাত্ৰ 1টা পূৰণ কৰি দিছে। তেতিয়াহ'লে বাকী কেইটা 6 পূৰণ কৰিবলৈ থাকিলে 6টা। তেতিয়াহ'লে আমি ইয়াত খালী ঘৰত 6 6টা পূৰণ কৰিম। 1 2 3 4 5টা আৰু 6টা। এইটোৱে হ'ব ইয়াৰ উত্তৰ। তাৰপাছতো চোৱা 500 গ্ৰামৰ লগত কিমান গ্ৰাম যোগ কৰিলে 1 কিলোগ্ৰাম হ'ব দিছে। আমি জানো যে 1 কিলোগ্ৰামত হয় 1000 গ্ৰাম। 1 কিলোগ্ৰামত হয় 1000 গ্ৰাম। তেতিয়াহ'লে 1000 গ্ৰাম হ'বলৈ 500 গ্ৰামৰ লগত কিমান যোগ কৰিব লাগিব, 500 গ্ৰাম। তেতিয়াহ'লে খালী ঠাইত হ'ব 500। এতিয়া আমি জানো যে একাশীক 9 হৰণ কৰিলে 9 বাৰ যাব। এতিয়া চোৱা এনেই দেখুৱাই দিছোঁ, একাশীক যদি 9 হৰণ কৰোঁ 9 9 গুণ 81 হ'ব। তেতিয়াহ'লে ভাগ 1 0 থাকিব। তেতিয়াহ'লে ভাগফল কিমান হ'লে 9। 9 একাশীক 9 বাৰ যাব। এতিয়া নিয়ম প্ৰশ্নটো কৈছে যে দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি হ'ব। এতিয়া আমি জানো যে দুটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 10। এতিয়া আমাক কৈছে যে সেই সৰু সংখ্যাটো আগৰ সংখ্যাটো, তেতিয়াহ'লে 10ৰ আগৰ সংখ্যাটো কি হ'ব 9। এইটোৱে হ'ল ইয়াৰ আনচাৰ। তাৰপিছত কৈছে চোৱা তলৰ সংখ্যাটো স্থান মান অনুসাৰে ভাঙা। এতিয়া 207ক ভাঙিব কৈছে। আমি সদায় সৰ্বোচ্চ স্থানৰ পৰা চাম যেতিয়া স্থান মানটো ভাঙিম। সৰ্বোচ্চ স্থানত 2 আছে, 2 মানে একক, দশক, শতক। শতকৰ স্থানত 2 আছে মানে 200 যোগ, আৰু সেই 7টো এককৰ স্থানত আছে মানে 7। তেতিয়াহ'লে 200 যোগ 7 হ'ব। 104ক 13ই কেইবাৰ যাব। এতিয়া যদি 104ক যদি আমি 13ৰে হৰণ কৰোঁ 8 বাৰ যাব, তেতিয়া হ'ব 104। ভাগ 1 থাকিব 0। তেতিয়াহ'লে ভাগফল কিমান হ'ব 8, মানে 104ক 13ৰে 8 বাৰ যাব। তাৰপাছতো এতিয়া তলৰ সংখ্যাটোৰ চিন দিয়া অংকৰ স্থান মান নিৰ্ণয় কৰা। তেতিয়াহ'লে 2টোত চিন দিয়া আছে 2 0 3 5, মানে 2035। এই 2ৰ স্থান মানটো লিখিব কৈছে।
2 স্থানটো কিহত আছে একক দশক শতক হাজাৰ হাজাৰ স্থানত আছে 2 মানে 2000 বা এনেকৈ 2000 লিখিব পাৰা তাৰ পাছৰ প্ৰশ্নটো 4 8 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব হ'লে আমি আটাইতকৈ ডাঙৰ পৰা সৰুলৈকে সজাই লিখিম তেতিয়াহ'লে আটাইতকৈ ডাঙৰটো 8 তাৰপিছত 4 আৰু 0 তেতিয়াহ'লে 4 8 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 840 ঠিক তেনেদৰে এইকেইটা এটা সংখ্যাত প্ৰকাশ কৰিব আছে তেতিয়াহ'লে 3100 আৰু 40 যোগ কৰিব আছে তেতিয়া আমি 3100 আৰু 40 গোটেইকেইটা কি কৰি দিম যোগ কৰি দিম 0 0 যোগ কৰিলে 0 0 আৰু 4 যোগ কৰিলে 4 হ'ব 1টো নামি আহিব আৰু 3টো নামি আহিব এইকেইটা যোগ কৰিলে হ'ব 3140 এইটোৱে হ'ব ইয়াৰ আনচাৰ তাৰ পাছৰটো কৈছে এক ৰিমত কিমান খিলা বুলি কৈছে আমি জানো যে এক ৰিমত 20 30টা এক ৰিমত থাকে 20 দিশটা তেতিয়াহ'লে আৰু এক দিশটাত থাকে 24 খিলাগে তেতিয়াহ'লে 20 আৰু 24 পূৰণ কৰি দিলে এক ৰিমত কিমান খিলা আছে ওলাব তেতিয়াহ'লে এক ৰিমত থাকিব 224 48 আৰু শূন্যটো দিলে 480 খিলা তেতিয়াহ'লে এক ৰিমত থাকিব 480 খিলা তাৰ পাছৰটো কৈছে চোৱা 10 ঘণ্টাত কিমানটা আমি জানো যে 1 ঘণ্টাত থাকে 4টা তেতিয়াহ'লে 10 ঘণ্টাত থাকিব 10 পূৰণ 4 সমান 40টা ইয়াত খালী ঠাইত হ'ব 40টা 2 নম্বৰ কৈছে খালী বাকচত কি চিন বহিব কৈছে আমি যদি চিন এটা দিওঁ এইটো যদি এনেকৈ ভগাই লওঁ এতিয়া চোৱা ইয়াত প্ৰথম চিনটো কোনটো দেখাইছে এই চিনটো মানে এইফালে গতি গৈছে তাৰ পাছৰ চিনটো ক'ত গৈছে ওপৰলৈ গৈছে মানে 1 নম্বৰত এইটো 2 নম্বৰত ওপৰলৈ গৈছে 3 নম্বৰত ক'লৈ গৈছে এইফালে গৈছে এইটো 3 নম্বৰ তেতিয়াহ'লে 4 নম্বৰ কোনফালে যাব বাওঁফালে যেতিয়া চিনটো ক'ত আছে তেতিয়াহ'লে খালী ঘৰটো হ'ব এই চিনটো বা ইয়াত ক বুলি লিখিব পাৰা তাৰপাছতো চোৱা 3 নম্বৰটো কৈছে হলাত ভৰোৱা মণিবোৰ গণা আৰু সংখ্যাবোৰ লিখা এতিয়া ইয়াত ক'ত কেইটা মণি আছে আমি হিচাপ কৰিব ইয়াত এটা মণি আছে সেইকাৰণে 1 লিখিম ইয়াত মণি নাই সেইকাৰণে 0 ইয়াত কেইটা মণি আছে 1 2 3 4 5 সেইকাৰণে ইয়াত লিখিম 5 ইয়াত কেইটা আছে 1 2 3 4 5 6 7 খালী ঠাইত হ'ব